মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি 14, 15, 16 চনৰ ট্ৰেন্সলেশ্যন আপলোড কৰিছোঁ। যিসকল ছাত্ৰ-ছাত্ৰী চোৱা নাই প্লিজ তোমালোকে চাই ল'বা। আজিৰ এই ভিডিঅ'খনত আমি পঢ়িম 2017 চনৰ ট্ৰেন্সলেশ্যন। দিছ ইজ মি আমিৰ। চ' ৱেলকাম টু মাই ইউটিউব চেনেল ছুপাৰ ক্লাছ প্লাছ। তোমালোকক সকলোকে মোৰ ইউটিউব চেনেল ছুপাৰ ক্লাছ প্লাছলৈ আন্তৰিক স্বাগতম কৰিলোঁ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই সেইসকল প্লিজ ছাবস্ক্ৰাইব কৰি লোৱা। তোমালোকে নতুন নতুন আপডেটসমূহ পাই থাকিবা। চ' উইদাউট টেকিং ফাৰ্দাৰ মোৰ টাইম, চ' লেটছ গেট ষ্টাৰ্টেড। চ' কুৱেশ্যন কেইটা চোৱা। 1 নম্বৰ পৃথিৱীখন ঘূৰণীয়া, 2 নম্বৰ তেওঁলোকক ভিতৰলৈ আহিব দিয়া, 3 নম্বৰ তুমি নিতৌ কিমান সময় লিখা পঢ়া কৰা, 4 নম্বৰ আজি ৰাতি বৰষুণ দিব পাৰে, 5 নম্বৰ বুঢ়া মানুহজনে বৰ লাহে লাহে কথা কয়। চ' ব'লা এতিয়া আমি আনচাৰৰ পিনে যাওঁ আৰু কি ধৰণৰ গ্ৰামাৰ ইউজ হৈছে সেইবোৰ ভাঙি পাতি আমি ডিছকাছ কৰিম আগৰ নিচিনাই। অ'কে, চ' 1 নম্বৰ ট্ৰান্সলেশ্যনত ফ'কাছ কৰা। কি লিখা আছে? পৃথিৱীখন ঘূৰণীয়া। এইটো একেবাৰে সহজ হয়, এইটো চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য হয়। যিসকলে জানে ভেৰি গুড, আৰু যিসকলে নাজানে সেইসকলে খুব মনোযোগেৰে চোৱা যে কেনেকৈ দা আহিল, কেনেদৰে মানে ইজটো আহিল, এইটো মানে ষ্ট্ৰাকচাৰটো বুজিব পাৰিবা। চোৱা, পৃথিৱীখন ঘূৰণীয়া বুলি কৈছে, হয়নে নহয়? চোৱা, এই ক্ষেত্ৰত কৈছে যে পৃথিৱীখন অৰ্থাৎ পৃথিৱীক নিৰ্দিষ্ট কৰি কৈছে, সেইকাৰণে ইয়াত দা ব্যৱহাৰ কৰা হৈছে। আৰু দাটো এটা আৰ্টিকল হয়, আৰু আৰ্টিকলৰ ব্যৱহাৰ মই আশা কৰোঁ তোমালোকে জানাই। অ'কে, চ' তথাপিও মই অলপ কৈ দিওঁ যে দাটো কেতিয়া ব্যৱহাৰ কৰা হয়। ধৰি লোৱা গোটেই ইউনিভাৰ্ছ, গোটেই ৱৰ্ল্ডত যিটো বস্তু এটা থাকে, যে ধৰি লোৱা দ্য ছান, দ্য মুন, হয়নে নহয়, দ্য আৰ্থ, দ্য স্কাই, হয়নে নহয়, দ্য ব্ৰহ্মপুত্ৰ, এইবিলাকৰ ক্ষেত্ৰত দা ব্যৱহাৰ হয়। কাৰণ এইবিলাক ইউনিক বস্তু হয়, স্পেচিফিক বস্তু হয়, স্পেচিয়েল বস্তু হয়, সেইকাৰণে ইহঁতৰ আগত দা ব্যৱহাৰ কৰা হয়। গট ইট? আৰু ইয়াত ইজ ব্যৱহাৰ কৰা হৈছে কাৰণ এইটো এটা চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য হয় আৰু ইউনিভাৰ্চেল ট্ৰুথ, হয়নে নহয়, চিৰসত্য কথা, সেইকাৰণে ইয়াত ইজ ব্যৱহাৰ কৰা হৈছে। ব'লা আমি এই চেণ্টেন্সটো আৰু বেলেগ উদাহৰণ লৈ বুজিবলৈ চেষ্টা কৰোঁ। চ' এই ক্ষেত্ৰত মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম যে দ্য আৰ্থ ইজ, আৰ্থৰ পিছত ইজ আহিল, এইটো কিয় ইজ আহিল মই তোমালোকক এটা উদাহৰণ দি বুজাই দিম। গট ইট? চোৱা, ধৰি লোৱা এজন ল'ৰাৰ নাম ৰাহুল আৰু সি মানে টিচাৰ হয়, অ'কে, শিক্ষক হয়। এই ক্ষেত্ৰত তুমি ইংলিছত কেনেদৰে ক'বা? ইয়াক ইংলিছত ক'ব হ'লে কেনেদৰে ক'ব লাগিব? ৰাহুল ইজ এ টিচাৰ, ৰাহুল এজন শিক্ষক হয়। এই ক্ষেত্ৰত তুমি ৰাহুলৰ পৰিচয় দাঙি ধৰিলা, ৰাহুলৰ এটা বৰ্ণনা আগবঢ়ালা। গট ইট? এতিয়া ইয়াত আহা যে পৃথিৱীখন ঘূৰণীয়া। এই ক্ষেত্ৰত পৃথিৱীটো কি হয় এটা তুমি বৰ্ণনা আগবঢ়াবা, তাৰ পৰিচয়টো দিবা। দ্য আৰ্থ ইজ ৰাউণ্ড, পৃথিৱীটো কি হয়? ঘূৰণীয়া হয়। ৰাহুল কি হয়? টিচাৰ হয়। কানেক্টিভিটি ধৰিব পাৰিছেনে নাই? চ' কানেক্টিভিটি ধৰিব পাৰিলে যিকোনো চেণ্টেন্স তোমালোকে ধুনীয়াকৈ ট্ৰান্সলেশ্যন কৰিব পাৰিবা। অকল যে ইংৰাজী ক্লাছ 10 লেভেললৈ থাকিব সেয়াই নহয়, যিমান আপাৰ ষ্টেজলৈ পঢ়ি থাকিবা ইংৰাজী থাকিবই। আৰু যেতিয়া তোমালোকে হায়াৰ ছেকেণ্ডেৰী ইভেন ডিগ্ৰী পঢ়িবা, গ্ৰেজুৱেশ্যন কৰিবা, সেই সময়টো অকল মানে ইংলিছত কথা ক'ব পৰাটো, ইংলিছত কিবা মেকিং কৰিব পৰাটো বহুত প্ৰয়োজন হয়। চ' ডেটছ ৱাই ইউ শ্বুড ফ'কাছ অন ট্ৰান্সলেশ্যন, ইউ শ্বুড ফ'কাছ অল দ্য ৰুলছ অফ দ্য গ্ৰামাৰ। গট ইট? নাও লেটছ মুভ টু দি ট্ৰেন্সলেশ্যন নাম্বাৰ 2, তেওঁলোকক ভিতৰলৈ আহিব দিয়া। এইটো ইংলিছত ট্ৰেন্সলেশ্যন কৰিলে কি হ'ব? লেট দেম কাম ইনচাইড। এই বাক্যটোত লেট ব্যৱহাৰ কৰা হৈছে। লেট মানে কি তোমালোকে জানানে? লেট মানে হৈছে অনুমতি দিয়া, কাৰোবাক পাৰ্মিশ্যন দিয়া, সেই ক্ষেত্ৰত লেট ব্যৱহাৰ কৰা হয়। ইয়াত তোমালোকে লক্ষ্য কৰা যে তেওঁলোকক ভিতৰলৈ আহিব দিয়া মানে কাৰোবাক এলাউ কৰিছে যে সিহঁতক ভিতৰলৈ আহিব দিয়া। এইটো চেণ্টেন্স বুজিব পাৰিলেহে তোমালোকে মানে এই চেণ্টেন্সটো বেলেগ তাত এপ্লাই কৰিব পাৰিবা, নিজে ক'ব পাৰিবা, হয়নে নহয়? এইটো বুজিব হ'লে উদাহৰণ এটা ল'ব লাগিব। উদাহৰণটো হ'ল, ধৰি লোৱা তোমাৰ এখন অফিচ আছে আৰু সেই অফিচৰ সন্মুখত এজন ছিকিউৰিটি গাৰ্ড থিয় হৈ আছে আৰু বাহিৰত কেইজনমান ব্যক্তি আহিছে তোমাৰ লগত লগ কৰিবৰ কাৰণে, কিবা ইম্পৰ্টেণ্ট কাম আছে তোমাৰ লগত লগ কৰিব। চ' এই ক্ষেত্ৰত ছিকিউৰিটি গাৰ্ডজনে মানুহকেইজনক ভিতৰত সোমাব নিদিয়ে উইদাউট ইউৰ পাৰ্মিশ্যন, তোমাৰ অনুমতি অবিহনে। সেই ক্ষেত্ৰত ছিকিউৰিটি গাৰ্ডজনে কি কৰিলে? তোমাৰ ওচৰত গ'ল, যাই ক'লে ছাৰ বাহিৰত কেইজনমান ব্যক্তি আছে, ভিতৰত সোমাব দিম নে নাই? এই ক্ষেত্ৰত তুমি ক'লা
লেট দেম কাম ইনসাইড সিকিউৰিটি গাৰ্ডজনক ক'লা ডাইৰেক্ট বাহিৰত থিয় হৈ থকা মানুহকেইজনক কোৱা নাই ডাইৰেক্ট সিকিউৰিটি গাৰ্ডক অনুমতি দিছা পাৰ্মিট কৰিছা যে বাহিৰত থকা মানুহকেইজনক ভিতৰত আহিব দিয়া এই ক্ষেত্ৰত তুমি ইংলিছত সিকিউৰিটি গাৰ্ডজনক ক'ব লাগিব ধৰি লোৱা সিকিউৰিটি গাৰ্ডজন তুমি পুৰা ইংলেণ্ডৰ পৰা লৈ আহিছে খালি ইংৰাজীটোৱে বুজি পায় এই ক্ষেত্ৰত তুমি কি ক'বা যে লেট দেম কাম ইনসাইড মানে সিহঁতক ভিতৰত আহিব দিয়া সো এতিয়া কথা হ'ল যে লেটটো তুমি কাৰ কাৰ মাজত ব্যৱহাৰ কৰিব পাৰিবা কোন ব্যক্তিবিলাকৰ মাজত ব্যৱহাৰ কৰিবা যেনি তেনি ব্যৱহাৰ কৰিলে সেন্টেন্সবিলাক ভুল হ'ব পাৰে নাইবা কেতিয়াবা তোমাক বেলেগে গালিও দিব পাৰে হয় নহয় সেইবাবে লেটৰ ইউজটো জানিব লাগিব স্পেচিফিক ইউজ আৰু লেট মানে কি তোমালোকে জানাই যে ইট ইজ ইউজ টু গিভ পাৰমিশ্যন কাৰোবাক পাৰমিশ্যন দিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় নাইবা এলাউ সামওৱান টু ডু সামথিং নাইবা কাৰোবাক কিবা এটা কৰিবলৈ অনুমতি দিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় টেন্সৰ যিদৰে ষ্ট্ৰাকচাৰ থাকে ইয়াৰ ষ্ট্ৰাকচাৰ আছে যে লেট প্ৰথমে লিখিব লাগিব তাৰপিছত অবজেক্ট মানে পাৰ্চন হিম হ'ব পাৰে দেম হ'ব পাৰে হাৰ হ'ব পাৰে এইবিলাক এটা ইউজ কৰিবা প্লাছ বেজ ভাৰ্ব ইউজ কৰিবা বেজ ভাৰ্ব মানে হৈছে ভাৰ্ব 1 V1 তাক বেজ ভাৰ্ব বুলি কোৱা হয় যেনিবা গো ৱেন গান এই ক্ষেত্ৰত গো যিটো এইটো হৈছে বেজ ভাৰ্ব গতিকে চোৱা লেটটো কাৰ মাজত ব্যৱহাৰ কৰিব পাৰিবা সো ফ্ৰেণ্ডছৰ মাজত ব্যৱহাৰ কৰিব পাৰিবা তোমাৰ বন্ধু বান্ধৱীৰ মাজত ব্যৱহাৰ কৰিব পাৰিবা ইকুৱেল পাৱাৰ পিপল যেনিবা টিচাৰে ব্যৱহাৰ কৰিব পাৰিব জজে উকিলৰ লগত ব্যৱহাৰ কৰিব পাৰিব নৰ্মেল যিবিলাক পাৰ্চন আছে সেইবিলাকৰ লগতো ব্যৱহাৰ কৰিব পাৰিবা কিন্তু মনত ৰাখিবলগীয়া বিষয়টো হৈ যে হাই অথৰিটি যিবিলাক পাৰ্চন আছে যিবিলাক হাই লেভেলৰ পাৰ্চন আছে জজ টিচাৰ সেইবিলাকৰ লগত মানে লেট ব্যৱহাৰ কৰিব নোৱাৰিবা এইটো কথা মনত ৰাখিব লাগিব আৰু টিচাৰৰ লগত আমি কি ব্যৱহাৰ কৰোঁ মে আই গো ছাৰ মে আই কাম ইন ছাৰ মে আই গো আউট ছাৰ এনেকুৱা ধৰণৰ মে ইউজ কৰোঁ মেটো বেছি ৰেছপেক্টফুল হয় সেইকাৰণে আমি ব্যৱহাৰ কৰোঁ গতিকে এইটো কথা মনত ৰাখিবা সো টিচাৰে ষ্টুডেণ্টৰ লগত ব্যৱহাৰ কৰিব পাৰিব বছে ৱৰ্কাৰৰ লগত পেৰেণ্টছে চাইল্ডৰ লগত ল'ৰা ছোৱালীবিলাকৰ লগত ব্যৱহাৰ কৰিব পাৰিব কাৰণ লেট যিটো শব্দ এইটো এটা অৰ্ডাৰ কৰাৰ নিচিনা হয় সো সেইকাৰণে টিচাৰৰ লগত এইটো ইউজ কৰিব নোৱাৰিবা ডাঙৰৰ লগতো ইউজ কৰিব নোৱাৰিবা হয়নে নহয় সো কিন্তু টিচাৰে তোমাৰ লগত ইউজ কৰিব পাৰিব মা দেউতা তোমাৰ লগত ইউজ কৰিব পাৰিব গতিকে সো আশা কৰোঁ তোমালোকে ধুনীয়াকৈ বুজিব পাৰিছা সো এতিয়া ট্ৰেন্সলেশ্যন নাম্বাৰ 3 টো চোৱা তুমি নিতৌ কিমান সময় লিখা পঢ়া কৰা ইয়াক যদি ট্ৰেন্সলেশ্যন ইনটু ইংলিছ কৰা তেন্তে কি হ'ব হাউ মাচ টাইম ডু ইউ ষ্টাডি ৰেগুলাৰলি সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যে এই সেন্টেন্সটো কেনেদৰে গঠন হ'ল কেনেদৰে ক্ৰিয়েট হ'ল তোমালোকে জানানে ইয়াৰ স্পেচিফিক ষ্ট্ৰাকচাৰ আছে এই ষ্ট্ৰাকচাৰটো যদি তুমি কিবা প্ৰকাৰৰ বুজিব পাৰা তেন্তে তুমি অতি সহজে এইটো ট্ৰেন্সলেশ্যন কৰিব পাৰিবা সো তোমালোকে চিন্তা কৰিবলৈ একোৱে নাই মই আমিৰ তোমালোকক ধুনীয়াকৈ বুজাই দিম যে কেনেদৰে এইটো ক্ৰিয়েট হ'ল তোমালোকে লাহে লাহে চোৱা তোমালোকে ট্ৰেন্সলেশ্যন পঢ়ি আছা কিন্তু তোমালোকৰ স্পিকিং যিটো ইংৰাজী এইটো লাহে লাহে ডেভেলপ হৈ আছে ক'ত কেনেদৰে টেন্স ব্যৱহাৰ কৰিব লাগে ক'ত কেনেদৰে প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে কেনেদৰে নেৰেশ্যন ব্যৱহাৰ হয় এই লাহে লাহে এই ষ্টেপসমূহ তোমালোকৰ কমপ্লিট হৈ যাব চোৱা তোমালোকে ক্লাছ 10ৰ যিটো মাৰ্কছ পাব লাগে ট্ৰেন্সলেশ্যনৰ ওপৰত সেইটোও পাবা প্লাছ তোমালোকে ইংৰাজী স্পিকিঙো পাবা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে মই আফটাৰ ক্লাছ 10 I will take the admission in science stream যদি সায়েন্স স্ট্ৰীমত এডমিশ্যন ল'ব বিচাৰে তেন্তে সেইসকলৰ বাবেও বহুত ভাল কাৰণ সায়েন্স স্ট্ৰীমত এডমিশ্যন ল'লে তাত ইংৰাজী থাকে হয় নহয় বায়'লজি কেমিষ্ট্ৰি ফিজিক্স এণ্ড মেনি মো ইন দ্য ইংলিছত থাকে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবে যে মই ইংৰাজীত মই কিবা এটা ভাল কৰিম বা ইংৰাজীত কিবা এটা শিকিবলৈ চেষ্টা কৰিম সেইসকলৰ বাবে বহুত ভাল আৰু যিসকল ভাবিছে যে মই নৰ্মেলি থাকিম বা নিশিকো সেইসকলক কৈছোঁ তোমালোকে শিকিবলৈ চেষ্টা কৰা সো আজিকালি ইংৰাজী যিটো লেংগুৱেজ এইটো হয় অফিচিয়েল লেংগুৱেজ এইটো সকলোতেই দৰকাৰ পৰে এপ্লিকেশ্যন লিখিব লাগে নানান ধৰণৰ কাম কৰিব লাগে ইন দ্য লেংগুৱেজ অফ ইংলিছ বিকজ ইংৰাজী ইজ দ্য what ইণ্টাৰনেশ্যনেল লেংগুৱেজ সো আৰু যিসকলে ভাবিছে যে আমি আৰ্টছত এডমিশ্যন ল'ম সেইসকলৰ কাৰণেও সেইসকলক বেষ্ট অফ লাক কৈছোঁ যে ছায়েন্স লোৱা আৰ্টছ লোৱা কমাৰ্চ লোৱা এভৰিথিং ইজ অ'কে বাট দ্য থিং ইজ ডেট য'তেই তুমি এডমিশ্যন নোলোৱা কিয় তাতেই ইংৰাজী লাগিবই আৰ্টছতো প্ৰেজেণ্টেশ্যন দিব লাগে বহুত ধৰণৰ কাম কৰিব লাগে সেইকাৰণে এতিয়াৰ পৰা ধুনীয়াকৈ পঢ়ি যোৱা চ' এই চেণ্টেন্সৰ ভিতৰত যদি কিবা টেন্সৰ যদি ইউজ হয় সেই টেন্সটো ক'ৰ পৰা আহিল কেনেকৈ আহিল বিতংভাৱে বিশ্লেষণ কৰি এটাকৈ বুজাই দিয়া হ'ব এই চেনেলত চ' সেইকাৰণে মনোযোগেৰে পঢ়িবা আৰু এই চেনেলৰ লগত এটাচ থাকিবা আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ষ্ট্ৰিক্টলি ছাবস্ক্ৰাইব কৰিবা তোমালোকৰেই বহুত ভাল হ'ব বলা এতিয়া আমি এই সেন্টেন্সটোৰ বিষয়ে ডিসকাস কৰোঁ যে এই সেন্টেন্সটো কেনেদৰে গঠন হ'ল
সো এই সেন্টেন্সটো বুজিবলৈ প্ৰথমে মই কাউন্টেবল নাউন আৰু আনকাউন্টেবল নাউনৰ পৰা ষ্টাৰ্ট কৰিম সো নিশ্চয় তোমালোকে জানা যে কাউন্টেবল নাউন মানে কি যিবিলাকক আমি কাউন্ট কৰিব পাৰি গণনা কৰিব পাৰি সেইবোৰকে কি বুলি কোৱা হয় কাউন্টেবল নাউন বুলি কোৱা হয় মানে কাউন্টেবল মানে কি যিবিলাক গণনা কৰিব পাৰি আৰু নাউন মানে নাম আৰু আনকাউন্টেবল মানে যিবিলাকক গণনা কৰিব নোৱাৰি অগণনীয় বস্তু আনকাউন্টেবল নাউন সো ইয়াত মই এই কাউন্টেবল আৰু আনকাউন্টেবল কথাটো কিয় আনিছো কাৰণ ইয়াত সোৱাৰ টাইম আছে আৰু টাইমটো এটা আনকাউন্টেবল নাউন হয় ইয়েস টাইমক তুমি হিসাব কৰিব নোৱাৰিবা টাইম ইমান গৈ আছে হয় নহয় ৰাতি হৈ আছে দিন হৈ আছে আকৌ ৰাতি সো যেটো এবছৰ 2 বছৰ 3 বছৰ এনেদৰে আহোঁতে আজি 2026 আহি গৈছে তাৰপিছত 2027 আহিব সো এনেদৰে যাওঁতে কিমান সময় যে যাব সো গণনা কৰিব নোৱাৰিবা সো সেইকাৰণে টাইমক আনকাউন্টেবল বুলি কোৱা হয় এতিয়া চোৱা আনকাউন্টেবল বুলি যে ক'লো সো ইয়াৰ কনসেপ্টটো কি হয় সো কিয় আমি ইয়াত আনকাউন্টেবল বা কাউন্টেবলৰ কথা আনিছো কাৰণ ইয়াত চোৱা টাইমৰ আগত মাছ ব্যৱহাৰ কৰা হৈছে হাউ মাছ বুলি ষ্টাৰ্ট কৰিছে যদি টাইম আছে বা অগণনীয় বস্তু যিবিলাকক হিসাব কৰিব নোৱাৰি সেইবিলাকৰ আগত মাছ ব্যৱহাৰ কৰা হয় আৰু যিবিলাক আমি কি কৰিব পাৰি হিসাব কৰিব পাৰি সেইবিলাকৰ আগত মেনি ব্যৱহাৰ কৰা হয় সেইকাৰণে প্ৰথমতে ইউজ কৰা হৈছে যে হাউ মাছ টাইম বুলি কৈছে ইয়াৰ এটা স্পেসিফিক ষ্ট্ৰাকচাৰ আছে মই তোমালোকক দেখাবলৈ চেষ্টা কৰিম সো ইয়াৰ এক্সাম্পলটো চোৱা ইয়াৰ এক্সাম্পলটো চালে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব সো ওয়াটাৰ মিল্ক ৰাইস সুগাৰ মানি টাইম এয়াৰ সো এইবিলাক কি হয় আনকাউন্টেবল হয় অৰ্থাৎ ইয়াক আমি ইন্ডিভিজুৱেলি আমি এটা গণনা কৰিব নোৱাৰি সো ইয়াৰ কাৰণে এটা স্পেসিফিক ষ্ট্ৰাকচাৰ আছে যে আনকাউন্টেবল নাউনেৰে যদি আমি সেন্টেন্স কেতিয়াবা বনাও ইয়াৰ কাৰণে এটা স্পেসিফিক ষ্ট্ৰাকচাৰ আছে ষ্ট্ৰাকচাৰটো হ'ল হাউ মাছ প্লাস আনকাউন্টেবল নাউন প্লাস ডু ডাজ প্লাস সাবজেক্ট প্লাস বেস ভার্ব সো বেস ভার্ব কি ইতিমধ্যে তোমালোকে জানাই হয় না নহয় সোয়া যে তলৰ কোৱেশ্চন কেটা সোয়া হাউ মাছ হাউ লিখিছে তাৰ পিছত মাছ প্লাস আনকাউন্টেবল এটা লৈছে ওয়াটাৰ এটা আনকাউন্টেবল তাৰ পিছত কি লৈছে ডু কিয় লৈছে কাৰণ সোয়া ইউ যেটো সাবজেক্ট আছে ইয়াৰ যেটো ভাৰ্বৰ লগত এস বা ইএস নবহে সেইকাৰণে অনলি ডু লৈছে ডাস লোৱা নাই তাৰ পিছত সোয়া সাবজেক্ট তাৰ পিছত ড্ৰিংক বেস ভাৰ্ব মানে ধৰি লোৱা go when গান সো যেটো প্ৰথম যেটো থাকিব এটো হ'ব বেস ভার্ব সো এইকাৰণে ইয়াত ড্ৰিংক লৈছে ড্ৰিংকটো কি হয় প্ৰথম হয় ড্ৰিংক ড্ৰেংক ড্ৰাং এনেকুৱা যে থাকে ভাৰ্ব লিষ্টত সো তাৰ পিছত সোৱা সেকেন্ড সেন্টেন্সটো হাউ মাছ মিল্ক ইজ ইন দা গ্লাস সো এইটো সেন্টেন্সত ইজ ব্যৱহাৰ কৰা হৈছে আৰু তোমালোকে হয়তো ভাবিছা যে স্যাৰ ইয়াত ডু নাইবা ডাজ কিয় ব্যৱহাৰ হোৱা নাই ইয়াত ডু নাইবা ডাজ ব্যৱহাৰ হোৱা নাই কাৰণ ইয়াত কোনো ধৰণৰ একশন হোৱা নাই ওপৰত একশন হৈছে যে ড্ৰিংক কৰি আছে কিবা এটা খাই আছে বা কিবা এটা কৰি আছে কিন্তু ইয়াত একশন নাই ইয়াত কি উল্লেখ আছে এমাউন্টৰ কথা উল্লেখ আছে যে কিমান পৰিমাণৰ যদি এমাউন্টৰ কথা উল্লেখ থাকে তেতিয়া তাত ইজ নাইবা আৰ ব্যৱহাৰ কৰা হ'ব ইয়াত ডু নাইবা ডাজৰ হলনি ইজ নাইবা আৰ দিয়া হ'ব ষ্ট্ৰাকচাৰ গোটেইখিনি সেম থাকিব জাস্ট ডু আৰু ডাজৰ হলনি ইজ আৰু আৰ দিয়া থাকিব যদি হি থাকিলে হয় তেতে কি ব্যবহার হলো হয় নিশ্চয় ডাজ ব্যবহার হলো হয় কারণ যদি হি থাকে তেন্তে তার ভার্বৰ লগত এস নাইবা ইএস যোগ হয় তোমালোকে নিশ্চয় জানা সোয়া এই স্ট্রাকচার মতে এতিয়া ট্রান্সলেশন নাম্বার 3 টু মিলাই সোয়া হাউ মাছ আনকাউন্টেবল টাইম ডু বা ডাজ ডু বহিব কারণ ইউ আছে তার পিছত স্টাডি এটা কি হয় বেস ভার্ব হয় আর রেগুলারলি এটু ইটিসি বুলি ধৰিব পাৰা ওকে সো 4 নাম্বার ট্রান্সলেশনটো সোয়া আজি ৰাতি বৰষুণ দিব পাৰে ইট মে ৰেইন টুনাইট কোৱাচোন বাৰু এটো কোনটো টেন্সত পৰিছে এটো পসিবিলিটি ফিউচাৰ পসিবিলিটি হয় ইয়াত কিন্তু ভাৰ্বটো বেস ভাৰ্বটো ইউজ হয় ৰেইন ওকে সো এটো কোনটো টেন্সত পৰিছে ইয়াৰ বিষয়ে ক'ব পাৰিবা না এটো হোমৱৰ্ক থাকিল ওকে সোৱা লাষ্টটো সোৱা বুঢ়া মানুহজনে বৰ লাহে লাহে কথা কয় The old man talks very slowly. যেহেতু কৈছে বুঢ়া মানুহজনে সেইকাৰণে দা আৰ্টিকল ব্যৱহাৰ কৰা হৈছে old man এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় সেইভাবে ইয়াৰ ভাৰ্বৰ লগত টকৰ লগত এস হৈছে টক্স হৈছে আৰু কৈছে বৰ লাহে লাহে অৰ্থাৎ very slowly মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও বাই বাই